Hello everyone, আশা কৰিছোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া বিৰু বহি আছে তাক গা পা ধুৱাই মই ৰেডি কৰাই ল'লোঁ। গা পা মানে ধুৱাই মুচি মেলি চব কমপ্লিট তাৰ। এতিয়া যাম মই পূজা দিবলৈ পূজা ঘৰলৈ। তো পূজা ভাগ দি লওঁ। মৰ্ণিঙৰ পূজা কৰি আহি পিউষৰ ব্ৰেকফাষ্ট লৈ লৈছোঁ মই। তাক খুৱাই লওঁ, খুৱাই গা পা ধুৱাই আজি মামা আইতাই যোনটো ড্ৰেছ দিছে সেইটোৱে তাক পিন্ধাম। এতিয়া পিন্ধাই মেলি তাক ৰেডি কৰাই লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া ৰেডি হৈ গ'ল আমাৰ পিয়ুষ বেটা। কেনেকুৱা লাগিছে তাক জনাবচোন। এতিয়া আহিছোঁ মই কিটচেনলৈ দুপৰীয়াৰ ৰান্ধা বঢ়াবৰ বাবে। মৰ্ণিঙৰ খোৱা হৈ গ'ল সকলোৰে, মই খাই ল'লোঁ আজি। এতিয়া খাই আজি এয়া চব ৰেডি কৰি ৰাখি দিছোঁ ইয়াতে। এতিয়া মই বনাম। দুপৰীয়াৰ লাঞ্চ মোৰ বনোৱা হৈ গ'ল। স্পেচিয়েল মেনু আজি কি আছে বলক আপোনালোকক দেখাওঁ মই। চাওক মুখৰ অৱস্থা একদম বেয়া হৈ আছে, ৰঙা হৈ গৈছে। বহুত দেৰি যিহেতু গেছৰ ফ্ৰণ্টত আছিলোঁ তাৰ বাবে, আৰু গৰমো লাগিছে। এতিয়া কি বনাইছোঁ আপোনালোক দেখাওঁ বলক। আজিৰ স্পেচিয়েল মেনুটো মই বনাইছোঁ ফ্ৰাইড ৰাইচ, এয়া টমেটো চাটনি, মিঠা চাটনি, আৰু এয়া চিকেন কাৰী, আৰু এয়া পিউষৰ ফ্ৰাইড ৰাইচ, এয়া পনীৰ ভাপা, এয়া চিকেন ফ্ৰাই পিউষৰ বাবে। দুপৰীয়াৰ লাঞ্চটো কৰি হৈ গ'ল, খোৱা বোৱা চবৰে কমপ্লিট হৈ গ'ল। এতিয়া মই অকণমান পিউষক লৈ বাপেকৰ লগত ওলাই যাওঁ। সি অকণমান ওলাই যাব বিচাৰি আছে, ঘৰত থাকিব মন যোৱা নাই বোলে। তো তাক লৈ অকণমান বাহিৰ যাওঁ। সেয়া মই ৰেডি হৈ গ'লোঁ। পিউষো ৰেডি, বাপেকো ৰেডি, বাহিৰত আছে সিহঁত। তো যাওঁ এতিয়া। এয়া আমাৰ বিৰু বেটা, সি মানে বাহিৰতে খেলি আছিলে, উৎপাত কৰি আছিলে। তো তাক মই মাতাৰ লগে লগে এতিয়া ভিতৰত আহি গ'ল। তাক ভিতৰত সোমাই থৈ পিউষকো ক'লোঁ, সি বাহিৰতে আছিলে যিহেতু খেলি আছিলে। তো তাকো ক'লোঁ ব'লা আমাৰ হৈ গ'ল, এতিয়া ৰেডি হৈ গ'লোঁ, ব'লা যাওঁগৈ। ওলাই অহাৰ পাছতে দেখিলোঁ স্কুটিখনতো পাম্প নাই। যিহেতু ওচৰে পাঁজৰে আহিছিলোঁ তাৰ বাবে স্কুটিতে আহিছোঁ আজি। তো পাম্প নাই, স্কুটিখনত পাম্পটো দি লওঁ একেবাৰে। হাজবেণ্ডো ইয়াতে ৰখি আছে, তেখেতে পাম্প দিয়া হোৱাৰ লগে লগে আমি ওলাই দিলোঁ। তাৰপৰা বাইপাছৰ ফালে আহিছিলোঁ, আমাৰ ইয়াৰে এয়া বাইপাছ, ইফালেৰে বাইপাছ যায়। আৰু যোনটো বস্তু আনিব গৈছিলোঁ সেই দোকানখনেই আজি বন্ধ, তাৰ বাবে মই পিউষক সেইটো দিব নোৱাৰিলোঁ। এইটোৱে দিলোঁ কিনি। সি খুব ফূৰ্তি পাইছে এইটো পায়ো। তো এতিয়া খেলি লওক সি। আহিলোঁ এতিয়া ঘৰলৈ, আহি ফ্ৰেছন আপ হৈ মেলি আকৌ ৰেডি হ'লোঁ। কেইটামান বোলো ৰিলচ বনাওঁ, সেইদিনা ৰিলচ বনাইছিলোঁ যে এটাও ভাল হোৱা নাই। তাৰ বাবে ভাবিলোঁ আজি বনোৱা হৈ গ'ল। এতিয়া ফ্ৰেছন আপটো হৈ লওঁ আৰু ফটোবোৰ আপোনালোকক মই দেখাম। ইয়াতে কেইটামান ফটো চাই লওক আপোনালোকে। ফ্ৰেছন আপ হৈ মেলি আহিছোঁ মই এতিয়া পানী খাবলৈ। বহুত দেৰি হ'ল, পানী খোৱা নাই, তাৰ বাবে আহিছোঁ পানী খাবলৈ ইয়ালৈ। ৰাতিৰ ডিনাৰ, দুপৰীয়াৰ ফ্ৰাইড ৰাইচ আছিলে, এইটো অকণমান গৰম কৰি দিছোঁ তাৰ বাবে। আৰু ইয়াতে পনীৰ লৈছোঁ, আৰু এপিচ চিকেন লৈছোঁ, আৰু 2 পিচ আলু লৈছোঁ মই তাৰ বাবে। বাছ এইখিনিয়ে, তাক খুৱাই লওঁ। এয়া আমাৰ বিৰু, সি ইয়াতে বহি আছে মন মাৰি। তাক খোৱা বোৱা হৈ গ'ল, বাট ইয়াতে বহি আছে সি। চাওকচোন কিমান যেন দুখ তাৰ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদিহে মোৰ ভিডিঅ'ছবোৰ চাই আপোনালোকৰ ভাল লাগি থাকে তেন্তে প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।